গাইজ গুড মৰ্ণিং আৰু এতিয়া সময় প্ৰায় 6:06 হৈছে। সকলোকে হেপী নিউ ইয়েৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ দিনটো এটা বিশেষ ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকিব। আৰু সেই ঠাইটোত কেনেকুৱা হয় আপোনালোক দেখুৱাম। কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইটো কৰি ল'ব আৰু কাষতে থকা ঘণ্টা বটন নিশ্চয় দবাই দিব। আজিৰ দিনটোত আমি প্ৰত্যেক বছৰে হৰগুৰি মন্দিৰত যাওঁ আৰু এই হৰগুৰি মন্দিৰত যাওঁতে আমি প্ৰতি বছৰে চাউণ্ড ছেট আৰু ট্ৰেক্টৰত বঢ়িয়াকৈ সজাব লৈ যাওঁ। আৰু আপোনালোকক দেখুৱাম। এই দেখিছে আপোনালোকে তাতে সেই ট্ৰেক্টৰখন বঢ়িয়াকৈ সজাই পৰাই থোৱা আছে আৰু আমি তালৈ যাম। দেখিছে আপোনালোকে এই ট্ৰেক্টৰখন বঢ়িয়াকৈ সজাই লোৱা হৈছে। এই দেখিছে চাৰিওফালে কেৱল বেলুনেৰে বঢ়িয়াকৈ সজোৱা হৈছে। দেখিছে ধুনীয়াকৈ আহিছে আৰু ওপৰত बोले की मस्ती में नाचेंगे सारे, बोले हरेंगे जो कष्ट तुम्हारे, बोले के नाम। So guys, আজিৰ এই দিনটোত এই ঠাইটোত বহুত ঠাইৰ পৰা পৰ্যটক আহে, পিকনিক পাৰ্টি আহে আৰু বহুতে ইয়াতে খানা খায় আৰু বহুতে নাচ বাগানো কৰে, কিছুমানে এনেও ফুৰিব আহে ইত্যাদি। আৰু বহুত মানুহ অজস্ৰ মানুহ, চাবলগীয়া দৃশ্য হয় এইটো। ইয়াতে কিছুমানে বহুতে সকলোৱে নিজৰ কাম কৰি আছে। কিছুমানে দোকান দিছে, কিছুমানে সেৱা কৰিবলৈ গৈছে মন্দিৰত, কিছুমানে ডেন্স কৰি আছে, কিছুমানে খানা বনাই আছে ইত্যাদি। বহুত মানে কোনোবাই যদি মোৰ এই চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষতে থকা ঘণ্টা বটনটো নিশ্চয় দবাই দিব।